মানুহ হয় সি তাৰ দম আৰু সাহসৰ ওপৰত নিৰ্ভৰ কৰিয়েই লোকে নভবা কামবোৰ কৰি মই বৰ ভাল পাওঁ। মই এতিয়া উপস্থিত আছো আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা যাৰ নামে পৰিচয় যতীন বৰাদাৰ ঘৰত মই আছো এতিয়া বৰ্তমান আৰু যতীন বৰাদাৰ মানে ৰত্নাকৰ ফিল্মখন আহিবলৈ মাত্ৰ দুদিন হাতত আছে ইয়াৰ বিষয়ে দাদা আপুনি কওকচোন। ৰত্নাকৰ বিশেষটো চবৰ জ্ঞাত হয় আৰু আশাবাদী যেটো আৰু দুদিন আছে ৰিলিজ হ'বৰ কাৰণে আৰু অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ মই আপোনালোকৰ আশীৰ্বাদ খুবেই প্ৰয়োজন হ'ব। আহক আমি 11 তাৰিখ আমি যথেষ্ট কষ্ট কৰিছোঁ আমাৰ শ্ৰম জড়িত হৈ আছে ছবিখনত আপোনালোকে আহক ছবিখন চাওক সেইটো মই আপোনালোকৰ ওচৰত অনুৰোধ আৰু দাদা ৰত্নাকৰৰ মানে বিশেষত্ব কি দেখিব আপোনাৰ অসম ৰাইজে? ৰত্নাকৰৰ বিশেষত্ব বুলি কি ক'ব এটা নিজৰ ছবিখনৰ কথাটো বহুত বেছি কৈ থাকিব ভাল নালাগে ছবিখন চাওক চোৱাৰ পিছত মই যেটো 30 বছৰ মই অভিনয় কৰিলোঁ কৰাৰ পিছত সকলোৱে কিবা হ'লেও অলপ শিকিছোঁ যি শিকিছোঁ তাৰ এখন ছবি কৰিব ওলাইছোঁ এটা নতুনত্ব আনিবৰ কাৰণে চেষ্টা কৰিছোঁ পৰিয়াল কেন্দ্ৰিক এখন চিনেমা হ'ব তাত একশ্যন কমেডি সকলোৱে সন্নিৱিষ্ট কৰা হৈছে আৰু মই এটা কথা কওঁ 1 ঘণ্টা 54 মিনিটৰ ছবিখন শেষ হ'ব আৰু আপোনালোকে যথেষ্ট আপোনালোকে ভাল পোৱা ধৰণে ছবিখন বনাইছোঁ কেৱল আহক হললৈ আহক আৰু ছবিখন চাওক আৰু আপোনাৰ মানে ৰত্নাকৰৰ মানে সাউণ্ড ডিজাইনাৰজন মানে বাহিৰৰ নেকি সাউণ্ড ডিজাইনাৰজন? না তেখেত অসমৰে দেৱজিৎ চাংমা তেওঁ বাহুবলীৰ কাম কৰিছিল অসমীয়া ছবিটো কাম কৰিছে কিন্তু এইবাৰ তেওঁ প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰিছে যিটো কাম মই ভাবোঁ তেওঁ কামখিনি নিজৰ হাতৰ কাম দেখুৱাবলৈ অলপ সুবিধা পাইছে আৰু তেওঁ যথেষ্ট সুন্দৰ কাম কৰিছে এডিটিং কৰিছে প্ৰতিম খান অসমৰ ল'ৰা য'ত বম্বেত এতিয়া কাম কৰি আছে আৰু মিউজিক জুবিন গাৰ্গ সকলোৱে জানে হয় অৱয়সত আপুনি মানে ধৰক এইখনে কি আপুনি দুখন চিনেমা নিজেই প্ৰডিউচ কৰিছিল আৰু পৰিচালনা কৰিলে অধিনায়কখন চাইছিলোঁ বৰ ধুনীয়া লাগিছে প্ৰডিউচ জেবি প্ৰডাকশ্যন এখন মোৰ প্ৰথম হয় আৰু জেবি প্ৰডাকশ্যনৰ এখন প্ৰথম ছবি আৰু আগতে ডাইৰেকশ্যন দিছিলোঁ 13 বছৰ আগতে অধিনায়ক আৰু এখন পৰিচালনা কৰিছোঁ আৰু আশা কৰিছোঁ যথেষ্ট মানুহৰ পৰা সঁহাৰি পাব। হয় অৱশেষত কি হ'ব আপোনাৰ অসমৰ ৰাইজক? অৱশেষত মই এটা ক'ম যে মই আজি যিখিনি হৈছোঁ ৰাইজৰ কাৰণে হৈছোঁ এখন ৰাইজৰ চিনেমা ৰাইজে গ্ৰহণ কৰিলে ভাল পাম যেনেকৈ যতীন বৰাক মৰম কৰি বা গ্ৰহণ কৰিছে যতীন বৰা অভিনয়ৰ প্ৰতি যতীন বৰা হোৱাত আপোনালোকৰ অৰিহণা যথেষ্ট আছে মই এটা সপোন দেখিছোঁ এই সপোনটো তেতিয়াহে সাৰ্থক হ'ব সপোনটো বাস্তৱত ৰূপায়ণ কৰিম যেতিয়া আপোনালোকে আহিব ছবিখন চাব সেইকাৰণে আহক 11 অক্টোবৰৰ পৰা অসমৰ বিভিন্ন চিত্ৰগৃহত ছবিখন চলিব আপোনালোকক অনুৰোধ কৰিছোঁ চিনেমাখন চাওক সকলোৱে আহক ৰত্নাকৰ চাওক ৰত্নাকৰত যতীন বৰাৰ নিজৰ সপোনৰ প্ৰজেক্ট ৰত্নাকৰ মৰমৰ এক নতুন আখ্যান আৰু যতীন দাই মানে এনেকুৱা কাম মানে বছৰে বছৰে কৰি থাকিব এইখন চাওক ইয়াৰ পিছত আৰু যতীন বৰাই চিনেমা বনাই থাকিব। যতীন দা আপুনি মোৰ চেনেলৰ বিষয়ে আপুনি কিবা অলপ ক'ব নেকি? নাই এইটো খুবেই ভাল কথা তোমালোকৰ নিচিনা বহুত ল'ৰাই এনেকুৱা ধৰণৰ কাম কৰিছে আৰু ক্ৰিয়েটিভ কাম আৰু এনেকুৱা ধৰণৰ সকলোৱে সহায় সহযোগিতা আগবঢ়াব লাগে ধন্যবাদ। অৱশেষত আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। এইবোৰ কি দেখিলোঁ মই কোনটো সঁচা কোনটো মিছা? হেল্ল' মিক্সাৰ ভিডিঅ' আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।